দৰঙৰ ঐতিহাসিক ধলপুৰ শিৱ মন্দিৰ আৰু গৰুসুতি বহুমুখী কৃষি প্ৰকল্পলৈ গোপনে আহিছে ভাবুকি। বিগত মাত্ৰ 4 বছৰত ধলপুৰ শিৱ মন্দিৰৰ দক্ষিণ দিশৰ প্ৰায় 100 বিঘা নিম্নভূমি আজি ব্ৰহ্মপুত্ৰৰ বুকুত। শিৱ মন্দিৰটো অৱস্থিত শিলৰ পাহাৰখনৰো তলৰ ভূমিভাগ ব্ৰহ্মপুত্ৰই নিৰন্তৰে খহাই থকাত মন্দিৰটো ৰক্ষা কৰাৰ প্ৰাসংগিকতা ইতিমধ্যে আহি পৰিছে। একেদৰে শিৱ মন্দিৰৰ ভূমি সংলগ্ন গৰুসুতি কৃষি প্ৰকল্পৰ বাবেও ব্ৰহ্মপুত্ৰৰ খহনি এক চিন্তনীয় বিষয়। বিশেষকৈ ব্ৰহ্মপুত্ৰৰ গাইডবান এটাই থলুৱা কৃষকৰ বৃহৎ পামখন ৰক্ষাৰ ভাৰ লৈ আহিছে যদিও অনতি বিলম্বে তাত স্থায়ী আঁচনি গ্ৰহণ কৰিব নোৱাৰিলে পামখনৰ দক্ষিণ দিশত খহনিয়াই নুচুব তাৰ কোনো নিশ্চয়তা নাই। যাৰ বাবে আজি স্থানীয় ৰাইজে সপোনৰ কৃষি পামখনৰ দস্তা আৰু ধলপুৰ শিৱ মন্দিৰ আটক ধুনীয়াকৈ নিৰ্মাণত পৃষ্ঠপোষকতা আগবঢ়াই অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী পদক্ষেপ দাবী কৰিছে। একেদৰে অনুমোদন অবিহনে ধলপুৰ আৰু কুৰুৱাত পাৰ্কোপাইন জিঅ' বেগেৰে সুৰক্ষা দি অহা নিৰ্মাণকাৰীক ধন আদায় দি পৰৱৰ্তী সময়ত শিলৰ বেৰ নিৰ্মাণ কৰি স্থায়ী সমাধানৰ দাবী জনাইছে ইতিমধ্যে ৰাইজে। এই ক্ষেত্ৰত বিশেষকৈ ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীক কৃতজ্ঞতা জনাই আছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টিভি। শিৱ মন্দিৰৰ এই বহুত আগলৈকে মানে কেইখনমান 5খনমান গাঁও আছিলে। সেইখিনি গাঁওটো বাৰু গৰাখহনীয়াই মানে গৰাখহাই লৈ গৈছে। তাৰোপৰি আমাৰ ধলপুৰ শিৱ মন্দিৰৰ 180 বিঘা মাটি আছিলে। তাৰ পৰা কিজানি 120-30 বিঘা গৰাখহনীয়াই লৈ গৈছে। এতিয়া আমাৰ ধলপুৰ মন্দিৰত মানে কি বহুত গৰাখহনীয়াৰ পৰা ভাবুকি এটা আহিছে আৰু লগতে আমাৰ গৰুসুতি বহুমুখী কৃষি প্ৰকল্পৰো মানে কি মথাউৰিটো যিটো দিছে তেওঁলোকৰো মানে কি গৰাখহনীয়াই মানে আগলৈকে দিগদাৰ কৰিব। যিখিনি কাম কৰিছে ভাল কৰিছে চৰকাৰে। আমাৰ লোকেল MLA এজনে আহিছে ভালকৈ চাৱা চিন্তা কৰি আছে। তেওঁকো মানে কি কোৱা আমাৰ ৰাইজৰ কোৱা হ'ল যে যিখিনি কৰিছে তাতকৈ অকমান ভাল উন্নতিৰ পদ্ধতিৰে যদি কৰিব পৰা ৰাস্তা আছে সেইখিনি কৰিব লাগে। মানে কি এইখিনি কৰিলে মানে কি আমাৰ এই প্ৰজেক্টটো মানে প্ৰকল্পটো ৰৈ যাব, প্লাছ আমাৰ ধলপুৰ মন্দিৰৰ মাটিখিনি যিখিনি আছে সেইখিনি ৰৈ যাব আৰু মন্দিৰটোত মানে কি আগৰ দৰে মানে কি ভালকৈ থাকিব। আৰু বৰ্তমান যি তৎকালীন ভাৱে সন্তুষ্ট ভাল কাম কৰিছে, কিন্তু আগলৈকে ইয়াতকে ভাল হ'ব লাগে বুলি আমাৰ মানে আধুনিকীকৰণ হ'ব লাগে। হয় হয় হয়, আধুনিকীকৰণ হ'ব লাগে। আচলতে ব্ৰহ্মপুত্ৰটো এটা সময়ত ইয়াৰ পৰা বহুত দক্ষিণত আছিলে, 2-3 কিলোমিটাৰ দূৰত। আহি একদম ধলপুৰ মন্দিৰৰ কাষ পালে। এতিয়া চৰকাৰে তৎকালীনভাৱে ইয়াতে পাৰ্কোপাইন তথা বিটাই বেগ বা জিঅ' বেগৰ যি ব্যৱস্থা কৰিছে এইখিনিত ইয়াৰে মানুহে সন্তুষ্ট হৈছে। কিন্তু পৰৱৰ্তী সময়ত মানে ইয়াতকৈ উন্নত পদ্ধতিৰে খহনীয়া ৰোধৰ কাৰণে মানে ৰাইজে আহ্বান জনাইছে চৰকাৰখনক। আমাৰ যিহেতু জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় আছে, তেখেতক আমি বিনম্ৰ অনুৰোধ জনাইছো যাতে এই যিমান কমিটত গ'ল বাকী থকাখিনি যাতে এটা স্থায়ী মানে খহনীয়া ৰোধৰ প্ৰকল্প গ্ৰহণ কৰি কাৰ্যকৰী কৰি এই দিশটো মানে ভালদৰে চোৱা চিতা কৰে। নহ'লে তেখেতৰ সপোনৰ যি গৰুসুতি প্ৰকল্প আছে প্ৰকল্প মানে খহনীয়াত মানে পৰিব। কাৰণ ইয়াৰ পশ্চিমত ইতিমধ্যে খহি আছে আৰু মথাউৰিলৈ মাত্ৰ 100 মিটাৰ মানহে দূৰ আছে। গতিকে কম দিনৰ ভিতৰতে মথাউৰিত খহনীয়া হ'ব। সেইকাৰণে আমি অনতিপলমে ইয়াত এটা খহনীয়া ৰোধৰ মানে স্থায়ী প্ৰকল্প এটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মই 2018 চনৰ পৰা ইয়াতে পূজাৰী কাম কৰি আছোঁ মন্দিৰত। তেতিয়াৰ পৰা এই মন্দিৰৰ লগত মই জড়িত আৰু এই মন্দিৰৰ সেৱাভাগ ল'বৰ কাৰণে মোক এটা বুজাইছে কমিটিয়ে। সেইকাৰণে ইয়াতে মন্দিৰৰ সেৱাৰ কাৰণে আগবাঢ়ি আছোঁ। 180 বিঘা আছিল মাটি চৰকাৰে অনুগ্ৰহ হিচাপে, তাৰে প্ৰায় 60 বিঘামান মাটি এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত বুজিছেনে। বাকী এতিয়াও নিয়ে আছে ব্ৰহ্মপুত্ৰত, কিন্তু এতিয়া প্ৰায় হেৰিমান আছে গৈ আৰু 60-70 বিঘা আছে গোটেই এৰিয়াটোৰ ভিতৰত। বাকী ব্ৰহ্মপুত্ৰৰ বুকুত আছে। এতিয়া ব্ৰহ্মপুত্ৰ ওচৰ চাপি আছে, সেইকাৰণে চৰকাৰে মানে এটা ব্যৱস্থা লৈছে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে। যিটো হেৰি কৰিছে তেওঁলোকে প্ৰজেক্টটো
আৰম্ভ কৰিছে। তাৰ বাবে তেওঁলোকৰ ওচৰত আমি ধন্যবাদ জ্ঞাপন কৰোঁ চৰকাৰ আৰু মন্দিৰখন ৰক্ষণাবেক্ষণত যাতে তেওঁলোকে সহায় কৰে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত সৰল মিনতি আগবাঢ়িছোঁ। ধন্যবাদ, কিন্তু কামখিনি যিখিনি কৰিছে ভালে কৰিছে। বৰ্তমান এতিয়া পানীটো এতিয়া বাঢ়িছে, পানী বাঢ়াৰ আগতে তেওঁ কামখিনি সম্পূৰ্ণ কৰিছে প্ৰায়খিনি। আৰু যিবিলাক পাৰ্কো দিছে বা যি বস্তা পেলাইছিল সেইখিনি ইতিমধ্যে তল গৈছে। কিন্তু সেইখিনি যদি নিদিলে হয় আমাৰ মাথাউৰিটো বচোৱা অলপ অসুবিধা হ'লে, গৰাখহনীয়া তাৰমানে বেছি লাগি গ'ল হয়। সেইখিনি আমাৰ কমচে কম এইখিনিতে ৰোধ হৈছে, সেইখিনি আগতীয়াকৈ কৰাৰ কাৰণে। তাৰ কাৰণে এইটো ধন্যবাদ থাকিল আমাৰ উপকূলবাসী ৰাইজৰ। তেওঁলোক ভালে বুলি ক'ব লাগিব, তেওঁলোকে যিহেতু আগতীয়াকৈ কামখিনি আমাক কৰি দেখুৱাইছে, তেওঁলোকৰ কোনো ভুল নাই। কাৰণ কি গৰাখহনীয়াটো আগতেই লাগি দিছে, বহাগ জেঠ মাহতে গৰাখহনীয়াটো অলপ বেছি হৈছিলে। সেইখিনি আগতীয়াকৈ কাম কৰাৰ কাৰণে ইলেকশ্যনৰ বতৰতো কামখিনি কৰা হৈছে, গতিকে ভালে দেখিছোঁ। আমি যদি আগত নকৰিলে হয় আমাৰতো বহুত সমস্যা পালে হয়।